वेलकम टू माय यूट्यूब चैनल बर्नाली आर्ट ब्लग की खबर সকলোৰে আশা কৰোঁ সকলোৰে ভালে আছে আমাৰ ভালে আজি বহুত দিনৰ মূৰত আকৌ এটা ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছোঁ আজি ইয়াৰ ভিডিও নহয় বহুত দিন হ'ল ভিডিওটো দিম বুলি দিয়া হোৱা নাছিল আজি এই ভিডিওটো হৈছে শিৱৰাত্ৰিৰ দিনাৰে মই আমাৰ ঘৰত গৈছিলোঁ যেহেতু আমাৰ গাঁৱত শিৱৰাত্ৰি দুদিনীয়া কাৰ্যসূচী কৰা হয় বহুত ডাঙৰকৈ তাতে গৈছিলোঁ শিৱৰাত্ৰিৰ দিনা কিন্তু মোৰ ভিডিও কৰা হৈছিল কিন্তু এডিটিং কৰিব পৰা নাছিলোঁ সেইবাবে দিব পৰা নাই ভাবিলোঁ আজি ভিডিওটো দি দিওঁ অকমান পলম হ'লো বেছি তথাপিও আশা ৰাখিছোঁ আপোনালোকে ভিডিওটো শেষলৈ চাব বুলি আৰু মই ভিডিওখিনি দি দিম আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব আমি আহি পালোঁ ঘৰ প্ৰায় গধূলি হ'বৰে হ'ল এইফালে চাকি জ্বলাবৰ বাবে কলগছ ৰুই থৈ দিছে আৰু এইফালে যোগাৰ কৰি থৈ দিছে এইখিনি আৰু গধূলি সময় হ'ল আমি প্ৰথমে মন্দিৰলৈ আহিলোঁ যেহেতু পিছত মানুহ বহুত বেছি হয় সেইবাবে কেনেকৈ বিকি আছিল তাৰ পৰা লৈ কিনে মই বাহিৰতে জ্বলাব দিছিল যিহেতু তাতে বেলগছ আছিল মন্দিৰৰ ভিতৰত দিয়া নাছিল আৰু চাকি বন্তি বহুত হৈ যায় যে সেইবাবে বাহিৰতে দিছিল এনেকৈ বাহিৰতে কৰিলোঁ আৰু এইটো হৈছে মন্দিৰটো আমাৰ ৰাজহুৱা শিৱ মন্দিৰটো এনেকৈ চাকি জ্বলাবৰ বাবে কলগছৰে এনেকৈ বনাই দিছে আৰু এইফালে মই এতিয়া চাকি জ্বলাব লৈছোঁ বাহিৰতে প্ৰথমে জ্বলাম তাৰপিছত মই ভিতৰত সেৱা কৰিব যাম আৰু ধূপ চুপখিনি বাহিৰতে জ্বলাব দিছে এনেকৈ জ্বলাই মেলি ভিতৰত যাম আৰু সেৱা কৰি মেলি যাম আৰু যিহেতু আমাৰ শিৱৰাত্ৰিৰ দিনাখন শিৱপুৰাণ উলিয়াই নিয়া হয় গোটেই গাঁওখন ঘূৰা হয় আৰু সকলোৱে যায় আৰু গাঁৱৰ যি গোটেইখিনি মানুহ যায় যিহেতু গোটেই গাঁওখন ঘূৰা হয় এনেকৈ এদিন সকলোৱে নাচি বাগি ধেমালি কৰি শিৱৰাত্ৰিটো উদযাপন কৰে সেয়ে বহুত বেছি ভাল লাগে তো ঘূৰি মেলি এতিয়া আমাৰ পদূলিমুখ পাইছেহি আৰু মই ইয়াতে ধূপ ধূনা জ্বলালোঁ জ্বলাই সেৱা কৰি এতিয়া আকৌ মন্দিৰৰ ফালে যাই আছোঁ তো দেখুৱাই থাকিম কি হয় মন্দিৰত গৈ চাই থাকিব ভিডিঅ'টো এইফালে চব নাচাত ব্যস্ত পুৰা নাচাত লাগি আছে গোটেইবোৰ আহি পালোঁ মন্দিৰ আৰু মন্দিৰত আহি পোৱাৰ লগে লগে দেখিছেনে সকলো উঠি গৈছে নাচিবৰ বাবে এনেকৈ অলপ সময় নাচিব তাৰপৰা নাম ধৰিব ধৰি আমি ঘৰলৈ যাম আৰু যিহেতু ৰাতিলৈ আৰু তাৰপিছত আমি আকৌ আহিলোঁ ৰাতি 12টা বাজিব হৈছিল চাগে তেতিয়া আহিলোঁ আহি এতিয়া যিহেতু প্ৰসাদ চসাদ দিব আৰু এনেকুৱা খাই মেলি সেৱা চেৱা কৰি খাই লৈ এতিয়া ভাত দিলে ভাতো খালোঁ খাই লৈ আমি এতিয়া ঘৰত যাম আজি হৈছে নেক্সট ডে মই এতিয়া গধূলি মাছ ভাজিব লৈছোঁ মাছ ভাজি আছোঁ আৰু এইফালে এইখিনি আছে ভাজিব আৰু এইফালে ভাজিয়ে আছোঁ মাছ চাছ খাই ভাত চাত খাই পিনে আমি এতিয়া নামলৈ বুলি ওলাইছোঁ নাম চাবৰ বাবে আজি 2টা পাৰ্টিৰ নাম আছে তো ওলালোঁ আহি পালোঁ নাম কিন্তু ইমান বেছি মানুহ আমি লাষ্টত পৰিব লগা হ'ল মই একো দেখা পোৱা নাছিলোঁ ভিডিঅ' কৰিব পৰা নাছিলোঁ ভালকৈ
ইমানখিনিয়ে আছিল। যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।